সৰস্বতী পূজা। সৰস্বতী পূজা মানে জ্ঞান আৰু প্ৰেমৰ দিৱস। সৰস্বতী পূজা মানে ছোৱালীৰ সাজন কাচন। সৰস্বতী পূজা মানে নাই কোনো পঢ়া শুনা, কেৱল দেৱীক প্ৰাৰ্থনা, প্লিজ মা পাছ কৰাই দিব। সৰস্বতী পূজা মানে no fast food at all, only খিচিৰি, লগতে বিলাহীৰ টক। সৰস্বতী পূজা মানে ধূপ ধূনাৰ সুগন্ধ। সৰস্বতী পূজা মানে হাতত হাত আৰু চকুত চকু, এদিন কেৱল আমাৰ বাবে। তাইৰ চুলিৰ সেই ৰঙা ফুল আৰু কপালত এটি সৰু কিন্তু অভিমানী ফুট। পূজাৰ অঞ্জলিৰ আগে আগে আহি মোৰ আগত প্ৰকট, আৰু মই যেন মনোমুগ্ধ। তাইৰ হাত মোৰ কান্ধত, স্কুটিত দুয়ো বতাহৰ স্পৰ্শ উপভোগ কৰি। সূৰ্য পশ্চিমত অস্তৰ পথত, দিনৰ অন্তত এক শান্ত আবেলি, এক সৰস্বতী পূজা আমাৰ বাবে।